জুবিন গাৰ্গে যদি মোক পিছৰে যাব কি কৰিম জুবিন গাৰ্গে মোক কৈছে জুবিন গাৰ্গৰ মৃত্যুত দোষাৰোপ কৰা শ্যামকানু মহন্তই এতিয়া কান্দি কান্দি কেমেৰাৰ সন্মুখত কবলৈ বিচাৰিছে বহু কথা। হয়, মই জুবিন গাৰ্গক অনা নাছিলোকে আদি কৰি বহু কথাই কৈছে আচলতে এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকজনে, মুখ্য আয়োজকজনে কি ক'বলৈ বিচাৰিছে আৰু দায় সাৰিবলৈ বিচাৰিছে তেওঁ সেইখিনি কথা কৈ। আৰু তেওঁ বৰ্তমান ছিংগাপুৰত আছে আৰু ছিংগাপুৰৰ পৰাই আচলতে এই ভিডিঅ'খিনি আহি পৰিছে আৰু ছিংগাপুৰত তেওঁ বৰ্তমান জুবিনৰ লগতে আছে আৰু ইতিমধ্যে জুবিন গাৰ্গক এম্বুলেন্সত তুলি দিয়া হৈছে সেই পষ্টমৰ্টম ৰিপৰ্ট লৈ আৰু পষ্টমৰ্টম কৰাৰ পিছত। কিন্তু এই শ্যামকানু মহন্তই আচলতে ভয় খাই আছে অসমৰ জনসাধাৰণলৈ আৰু অসমৰ জনসাধাৰণে কৈ দিছে যে আপুনি এইটো বহুত ডাঙৰ ভুল কৰিলে, নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ নামত আপুনি জুবিন গাৰ্গক নি তাত ভালকৈ নেৰাখি এনেকৈ আপুনি মাৰি পেলালে আমাৰ মৰমৰ শিল্পীজনক আৰু তাৰ প্ৰত্যুত্তৰ আপুনি দিবই লাগিব আৰু কেছো ৰুজু হৈছে। গতিকে শ্যামকানু মহন্তই কি কথা কৈছে শুনকচোন আপোনালোকে পুনৰ। শেখৰে কৈছিলে জুবিন শ্যামকানু মহন্ত লৈ অহা নাছিলে, আমাক জুবিন গাৰ্গে নিজে আহিব বিচাৰিছিলে। তেওঁ কৈছে মই ছিংগাপুৰ ভ্ৰমণ কৰিব বিচাৰিছোঁ আৰু এই অনুষ্ঠানটো যিহেতু আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল য'তে হয় ত'তে জুবিন গাৰ্গ যায় আৰু এই অনুষ্ঠানটো এইটো কোনো অনুষ্ঠান ইয়াত অসমৰ বিশেষ ভূমিকা নকৰে, বিশেষকৈ বাকী উত্তৰ পূৰ্বৰ ৰাজ্যবোৰ আহে, ইয়াতে 400মান উদ্যোগী আহে, চ' তাতে ব্যৱসায় বাণিজ্য বৃহৎ কাম হৈ আছে। ত' সেইকাৰণে জুবিনে ইয়াত থাকিব বিচাৰে। তেওঁ নিজে মাতি আপোনাক শেখৰে ক'ব, শেখৰো আছিলে যে তেওঁলোক কৈছে মই যাম তালৈ, যাই পেলাই মোক মাতি ক'লে যে মই যাব বিচাৰিছোঁ। আৰু জুবিন গাৰ্গে যদি মোক পিছৰে যাব কি কৰিম জুবিন গাৰ্গে মোক কৈছে যে শেখৰো আছিল, আপুনি সুধিব পাৰে, তেওঁ শেখৰ আগত কৈছে মই যাব বিচাৰিছোঁ ছিংগাপুৰ, মই ভাইটিকো লৈ যাব বিচাৰিছোঁ সন্দীপন গাৰ্গ। মই ক'লোঁ যে জুবিনে যাবতো পিছে তেওঁলোক আহিছে, মোৰ কাম হৈছে যে আমাৰ আহি পেলাই মই ভালকৈ ৰখা থকা ব্যৱস্থা কৰিছোঁ, গান টাইপৰ। তেওঁ অকল শেখৰ আহিছে, বাকী দলটো অহা নাই। ত' আহি পেলাই তেওঁ অহাৰ পিছত আমাৰ ইয়াত অনুষ্ঠান চলি আছে, 400জন মানুহ আহিছে, উত্তৰ পূৰ্বৰ নেতৃত্ব আহিছে, বিজনেছ মিটিং চলি আছে। বিজনেছ মিটিঙৰ পাছত আমি তাতে বহি আছিলোঁ, মিটিঙত উত্তৰ পূৰ্বৰ নেতৃত্বৰ লগত একেলগে আছিলোঁ। থাকোঁতে আমাৰ কথাটো গম পাই আমি বহুত দূৰত আছিলোঁ। এইখন জুবিনে নিজে ঠিক কৰিছিলে অসম এছ'চিয়েশ্যনৰ লগত কথা পাতি। তেওঁলোকে আগতে মই নাজানিছোঁ, আমি হোটেলত ৰাখিছোঁ, আমাৰ 400 মানুহ আমি ৰাখিছোঁ। জুবিনক মই খবৰ কৰি আছোঁ, ৰাতি আমি লগ পাওঁ, একেলগে ভাত সাজ খাওঁ। কিন্তু দিনটো গোটেই দিনটো মিটিং হৈ অসম সমাজে তেওঁলোকক মাতিলে তেওঁলোকে অসম সমাজে এটা ইয়তত লৈ গৈছিলে আৰু তেওঁলোকে ভালভাৱে নিছিলে। জুবিনে আগতে কথা পাতি অসম সমাজৰ লগত লৈ গৈছিলে, তাত মই বা মোৰ টিমত বৃহৎ দল আছে কোনো নাছিল। হয়, শ্যামকানু মহন্তই এনেকৈ আচলতে দায় সাৰিব বিচাৰিছে আৰু কন্দনোৱা মোৱা হৈ কবলৈ কথাখিনি বিচাৰিছে। তেওঁ চেষ্টা কৰিছে যে জুবিন গাৰ্গে নিজে আহিম বুলি কৈছিল ছিংগাপুৰলৈ আৰু আহিম বুলি কোৱা মানুহজনক মই কেনেকৈ নাহিবা বুলি কওঁ, এনেধৰণে কৈছে আৰু লগত আমুকক লৈ যাবলৈ বিচাৰিছিলো বুলিও জুবিন গাৰ্গে আচলতে শ্যামকানু মহন্তক এই কথাখিনি জনাইছিল বুলি শ্যামকানু মহন্ত এতিয়া আপোনালোকৰ আগত কলে। কিন্তু প্ৰশ্ন হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল কিয় নৰ্থ ইষ্টত পাতিব পৰা নাযায়, কিয় ছিংগাপুৰত কেতিয়াবা বেংককত এনেকৈ পাতিবলগীয়া হয়? বাহিৰত পাতিলে ইমান টকা ক'ৰ পৰা আচলতে যোগাৰ কৰা হয়? শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ নামত আচলতে এই টকাসমূহ ক'ৰ পৰা সংগ্ৰহ কৰে? হয়তো নৰ্থ ইষ্টৰ এই ষ্টেটবোৰৰ পৰা, প্ৰতিখন ষ্টেটৰ পৰা হয়তো তেওঁ 1 কোটিকৈ কৰিলেও 7খন ষ্টেটৰ পৰা 7 কোটি টকা তেওঁ লৈ যায় আৰু তাৰেই সেই মানুহখিনিক থকা খোৱাকে আদি কৰি সকলো কামখিনি কৰে। কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ নামত এটা ব্যৱসায় চলি আছে বুলি গুজব উঠি আছে আজি বহুত দিনৰ পৰা আৰু বহুতে এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ বিৰোধিতা কৰি এই শ্যামকানু মহন্তই যে জুবিন গাৰ্গক ব্যৱহাৰ কৰি আছে এই কথাটো আচলতে বহুত দিনৰ পৰাই ওলাই আছিল। এতিয়া আচলতে জুবিনৰ অনুৰাগীৰ বা অসমবাসীৰ আচলতে সেই কথাখিনি সহ্যতীত হৈ গৈছে আৰু সহ্য কৰিব নোৱাৰি সকলো কথা আচলতে কৈ পেলাইছে যে শ্যামকানু মহন্তই মেইন কালপিত আৰু শ্যামকানু মহন্তই যদি নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পাতিবলৈ নগল হয় তেতিয়া আমাৰ জুবিন দাক আমি হেৰুৱাবলগীয়া নহয়। আৰু হয়ো হয় কথাষাৰ আপোনালোকে চিন্তা কৰি চাব যে নৰ্থ ইষ্টৰ যি কালচাৰ, এই নৰ্থ ইষ্টৰ কালচাৰ যদি বিশ্ববাসীক দেখুৱাবলগীয়া হয়, নৰ্থ ইষ্টৰ নিজস্বতা আছে, সুকীয়া বৈশিষ্ট্যতা আছে, এই বৈশিষ্ট্যতা আৰু নিজস্বতা যদি ৰাখি এই নৰ্থ ইষ্টৰ ভিতৰত যদি পতা হল হয়, বিশ্বৰ বেলেগ মানুহ
ইয়ালৈ আহিল হয় নৰ্থ ইষ্টলৈ, তাৰ দ্বাৰা আমি লাভান্বিত হলো হয় টুৰিজিমকে আদি কৰি। কিন্তু ইয়াত দেখা গৈছে কিছু ৰাজনৈতিক বা এনেকুৱা ধৰণৰ ব্যৱসায়িক কিছু বুদ্ধি আচলতে আহি পৰাৰ লগে লগে বাহিৰত পাতিবলৈ ধৰিলে, ছিংগাপুৰকে আদি কৰি বেংকককে আদি কৰি বাহিৰে বাহিৰে। গতিকে এতিয়া অসমৰ ৰাইজে আচলতে দোষাৰোপ কৰিছে এই শ্যামকানু মহন্তক। ঠিক আছে দিয়ক, এনেবোৰ খবৰৰ বাবে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো।